জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেউতাকে সোণ আৰু অনুস্মিতাক মই ঘৰখন যেনেকুৱা আছিল সেনেকুৱাই যে বিচাৰোঁ, মই যে কোনো ধৰণৰ খঙাল মানুহ নহয় এই বুলি কয়। ইফালে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব মাকে ত্ৰিদীপক মই ভাবিছিলোঁ বিয়াৰ পিছত তোমালোকৰ সংসাৰখন ভাল হ'ব, কিন্তু ভাল যে নহ'ল এই বুলি ক'ব আৰু তেতিয়া ত্ৰিদীপে মাকৰ কোলাত বহুত বেছি কান্দিব। লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব ঘৰৰ সকলো মানুহ আজি বহুত বেছি আৱেগিক হৈ পৰিব। পৰি আচলতে কলৈ গৈছে, সোণহঁতে বাৰু পৰিক বিচাৰি যাবনে, জানিবলৈ পাব আপোনালোকে আহিবলগীয়া খণ্ডবিলাকত। এতিয়া আহিছোঁ মূল কথাখিনিলৈ। সুৰুজমুখী ধাৰাবাহিকখন বাৰু সমাপ্ত হ'বলৈ গৈ আছে নেকি? নহয় বন্ধুসকল, সুৰুজমুখী ধাৰাবাহিকখনত বিভিন্ন ধৰণৰ নতুন নতুন চৰিত্ৰৰ আৰম্ভণিহে হ'ব। সুৰুজমুখী ধাৰাবাহিকখন আপোনালোকে আৰু দিন উপভোগ কৰিব পাৰিব, শেষ হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। গতিকে সুৰুজমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুতেই বেছি ভাল লাগিব। আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে মই আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিক